আপুনি নাযায় অকল আপোনাক দেখুৱাই দিছোঁ দেই খাওক মই বৰ্তমান উপস্থিত আছোঁ অসম ৰাজ্যৰ নগাঁও ডিষ্ট্ৰিক্টৰ মাছ জেগা চামগুৰি বুলি কয়। চামগুৰিৰ পৰা প্ৰায় 7 কিলোমিটাৰমান ভিতৰত পাহাৰৰ অঞ্চললৈ সোমাই অহাৰ পিছতে মই বৰ্তমান উপস্থিত থকা মন্দিৰ, যিটো বহু জেগাত বহু মানুহৰ মনত আধ্যাত্মিকতাত খুন্দা মাৰিছে, গুফা মন্দিৰ বুলি কোৱা হয়। মই গুফা মন্দিৰৰ কৰ্মকৰ্তাৰ লগতে উচ্চস্থানীয় ৰাইজৰ লগত মই বৰ্তমান বহিছোঁহি। এই মন্দিৰটোৰ বিষয়ে যিমানখিনি আমাৰ বাহিৰৰ জগতখনত পৰিলক্ষিত হৈছে, যিমানখিনি জানে, তাৰ ভিতৰতে মই আজি আলোচনা কৰিবলৈ আহিলোঁ, যাতে এই মন্দিৰটো এতিয়া পৰ্যায়ৰ পৰা আৰু অলপ উন্নত পৰ্যায়লৈ কেনেকৈ নিব পাৰি তাৰ ওপৰত চৰ্চা কৰিবলৈ আহিলোঁ। কাটা চব জোতাটো খুলি যাওঁ ন ভণ্টি ইয়াতে খুলি থলে হ'ব, ষ্টেপৰ কাষতে খুলি দিয়া। আমাৰ গোসাঁই ঘৰৰ মুখত আপুনি কেনেকৈ ফেলাই কৰিব আমাৰ মন্দিৰ ভাগ আজিৰ পৰা প্ৰায় 40 বছৰ আগত এজন গৰুখীয়া ইয়াত গৰু চৰাবলৈ আহি তেওঁ দেখা পাইছিলে। তেওঁ দেখা পোৱাৰ পাছত গৈ গাঁৱৰ মাজত আমাৰ মানুহৰ আগত যেতিয়া কথাবিলাক কোৱাৰ পাছত তেতিয়া মোৰ কাষতে বহি থকা দুজন মানুহ নিচেই পূৰ্বৰে পৰাই আছে। তেওঁলোকৰ লগতে লগ খাই লৈ আহি ইয়াত বিচাৰি চাই পালেগৈ শিলৰ মাজত ভগৱানৰ লিংগ। সেইটোকে দেখা পাই তেওঁবিলাকে বাহিৰত গৈ কোৱাৰ পাছত আমাৰ তেতিয়াৰ দিনাখন এইবিলাক অতব্য জাৰণি আছিলে, হাতী বাঘৰ জেগা, আহিবলৈ সময়তে ভয়। তথাপিতো তাৰ মাজেৰে সৈতেই 2 দিনৰ পাছত 4 দিনৰ পাছত এনেকৈ অহা যোৱা কৰোঁতে প্ৰায় 30 বছৰমান পাৰ হৈ গ'ল। তেনেকেই পাৰ হৈ যোৱাৰ পাছত আজি বৰ্তমান এতিয়া 10 বছৰমান অলপ কৰোঁতে এতিয়া এই 3 বছৰমানৰ ভিতৰত ৰাস্তা পদূলি ভাল হোৱাত যাতায়াতৰ পথটো ভাল হৈছে, মানুহ অহা যোৱা হৈছে এতিয়া ইয়ালৈ। ইয়াতে আমাৰ ৰাইজ সদায় হয়, আজি বুলি নহয়, শিৱৰাত্ৰি বুলি নহয়, আমাৰ প্ৰত্যেক সপ্তাহটোৰ ভিতৰত ইয়াত ভকতৰ কোনোদিন কম নাথাকে, সদায় ভকত আহে। আৰু এইমতে সৈতে আমি কাম কৰি আছোঁ। আমাৰ অহা জেগাডোখৰ হ'ল
আমাৰ এই জেগাডোখৰৰ অৰিজিনেল নামটো হৈছে ননৈ গোফা মন্দিৰ শিৱ পাহাৰ। এই মোৰ পিঠিফালে থকা পাহাৰটোৱে হ'ল শিৱ পাহাৰ। এই পাহাৰটোৰেই এই কোণাটোত আমাৰ এই শিৱস্থানখন। আমি তাকেই লৈ সকলোৱে গোট পিট খাই এইদৰেই আমি কামখিনি কৰি আছোঁ। আৰু ইয়াতেই যদি চৰকাৰৰ ফালৰ পৰা আমাৰ কেতিয়াবা কিবাটো মৰম কৰে চৰকাৰে, আমিতো আৰু কাৰ ওচৰলৈ যাম, কাক খুজিবলৈ যাম, কোনে আমাৰ কথা শুনিব? আমিতো আৰু কাৰো ওচৰত কথা পাতিবলৈ যাবলৈকে আমাৰ সুবিধাই নাই, মানুহো চিনি নাপাওঁ, কাক পাতিবলৈ যাম? সমাজত ঘূৰি ফুৰিলেহে মানুহ দেখিবলৈ পাম, চিনি পাম। গতিকে এতিয়া কাক গৈ সুধিম, কোনে ক'ব? তোমালোকে আহিছা, ভালেই কৰিছা, তবে আমাক সুবিধা কৰি দিয়া, অলপমান হওক, ভাল জেগাডোখৰো চোৱা কিমান সৌন্দৰ্যৰ জেগা হয়। আমি দেখাৰ ভিতৰত আমাৰ এইডোখৰেই জন্ম জেগা হয়। এই জেগাডোখৰতে আমি সৰুৰে পৰা এতিয়ালৈকে দেখি থাকিলোঁ কেনেকুৱা ধৰণৰ জেগা আৰু এতিয়া কেনেকুৱা পৰিৱৰ্তন হৈছে। যিটো জেগাত দিনৰ বেলাতে মানুহ নাহে, ৰাতি দিনত অহাটো পিছৰ কথাই, দিনতে মানুহ ইয়ালৈ নাহে। ইয়াতে বাঘ থাকে মাত্ৰ, হাতী থাকে, তাৰ বাদে অন্য বস্তু একো নাথাকে। এতিয়া সেই জেগাটো আমাৰ বাঁহ কাঠ নাই, চব আদায় হৈ গ'ল। এইবিলাক কালৰ দোষ। এয়া কালত পৰি এই ঘটনাটো ঘটিছে। এতিয়া সেইটোৰ কাৰণে অৱশ্যে আমাৰ এটা কথাই ভাল হৈছে, মুকলি হৈছে, বনজন্তুৰ অভাৱ নাইকিয়া হৈছে, জাতি আহিছে, নিৰ্ভয়ে ফুৰা চকা কৰিছে। আৰু ইয়াতেই যদি কিবাটো আৰু অলপমান সুবিধা কৰি দিব পৰা যায় বা কৰি দিয়ে। এনে আমাৰ ইয়াত এইভাগ মন্দিৰত বিদেশী পৰ্যটক কোনোবা অহা দেখা পাইছে নেকি আপোনালোকে? অহা নাই নহয়, অহা নাই। তেনেকুৱা পৰিৱেশ আপোনালোকে পোৱা নাই চাগে? নাই, পোৱা নাই। মানে আমি কাকনো ক'ম এতিয়া বাৰু? এনেকৈ এই বৰ্তমান চলিত বছৰটোৰ ভিতৰতে আহিছে বুলি কৈ কেইজনমান সাংবাদিক তেওঁবিলাকে আহি আৰু কি লৈ লৈ গৈছে আৰু বাহিৰত কেনেকৈ মানুহে দেখিবলৈ পায়, কি বুজি পায়। আমিনো আৰু এতিয়া কি দেখুৱাই দিম বাৰু? ইয়াত এতিয়া শিলসোপাৰ বাদেতো আমি আৰু একোৱেই দেখুৱাই দিব নোৱাৰোঁ। ইয়াত এতিয়া কিবাটো আপোনাৰ মন্দিৰভাগত যেতিয়া পূজা কৰে, যিসকল ভক্তপ্ৰাণ আহিছে পূজা কৰে, তেওঁলোকৰ মনোভাৱবিলাক কেনেকুৱাকৈ প্ৰকাশ কৰে আপোনালোকৰ আগত? ভাল প্ৰকাশ কৰে। তেওঁলোকে আহি ইয়াত কতজনে ইয়াত আহি শিৱৰাত্ৰি দিনত বা আন দিনতো তেওঁবিলাকে কোনোবাজনে ৰোগাৰিষ্ট হৈ, কোনোবাই অপুত্ৰকা হৈ তেওঁবিলাকে আহি ইয়াতে ভোগ ভাগ দি ভকতক সেৱা শুশ্ৰূষা কৰি গৈছে। তাৰ ফলত তেওঁবিলাকে দ্বিতীয়বাৰত আকৌ ঘূৰি আহোঁতে আমাৰ ওচৰলৈ কেঁচুৱা লৈ লৈ আহিছে। সেইকেইটাকে দেখি পাই আমিও ঈশ্বৰক খাটিছোঁ যে প্ৰভুৱে মৰম কৰিছে যেতিয়া আমাক নিশ্চয় কৰিছে। আৰু আপোনালোকে আহিছে দেখিছে সেই যে পাইপডাল, সেই পাইপডাল লগাই থৈছোঁ। ৰাতি আমি 3টা মানুহ শুইছোঁ, যেনেকৈ বহিছোঁ আমি তেনেকেই 2টা দুফালে মই মাজত। আৰু দিনৰ বেলাত গোঁসাইৰ লগত চুপতি মাৰিছোঁ, চব বস্তু দিলা গোঁসাই, পানী টোপা মোক নিদিলা, অহা ৰাস্তাটো সুচল হোৱা নাই। ৰাতিকৈ সপোন দেখুৱাইছে, তাক বিচনাৰ পৰা মোক কৈ আছে, কৈছে গোঁসাইয়ে সপোন দেখুৱাইছে, ক'বলৈ কৈছে এই তাত পানী আছে আনিবলৈ কৈছে। মোক কিন্তু দেখুওৱা নাই, তাক দেখুৱাইছে, মোক ক'বলৈ কৈছে মই তাৰপৰা পানী আনিব লাগে, সেই ওখ পাহাৰত পুখুৰী আছে বোলে। তেতিয়া মই তাক কৈছোঁ গোঁসাইয়ে ওখ পাহাৰত পুখুৰী খান্দি থৈছে, মই পানী আনিমগৈ তাৰ পৰা। বাৰু পিছতে বিচাৰি চাম। এয়া বিচাৰি গৈ এয়া পানী পাইছোঁ তাৰ পৰা। এতিয়া খোৱা পানীকণ ওপৰত আমাৰ যোগান ধৰি আছে গোঁসাইয়ে। ৰাস্তাটো হ'বলৈ বুলি কওঁতে মই এনেই ল'ৰাবিলাকৰ লগত বহি থাকোঁতে মই কৈছোঁ, এই মই 8 অনা পইচা হাতত হ'লে বেপাৰ কৰিব পাৰোঁ, এই বুলি ফূৰ্তিতে ধেমালি কৰি সিহঁতৰ লগত কথা পাতি আছিলোঁ। তেনেকুৱা সময়ত এইখিনিতে ক'লোঁ যে 400 টকা এটা হ'লে বুলি ক'লে এতিয়া মই ষ্টেপকেইটা বনাই পেলাব পাৰোঁ, 3 লাখ টকা লাগে বোলে হেনো এইটো বনাবলৈ। এতিয়া মই ক'লোঁ যে এতিয়া 400 টকা এটা কোনোবাই দিয়ে যদি মই ষ্টেপ বনাই চেছ কৰি দিম বুলি ক'লোঁ। সেই কোৱাৰ লগে লগে টাউনৰ পৰাই ল'ৰাখিনি আহিলে, যে ইমানখিনি টাউনৰ পৰা অহা ল'ৰাখিনি, সিহঁতে চিমেণ্টখিনি যোগান ধৰি দিলে। মোৰ ৰাজমিস্ত্ৰী এটা এইটো দেই, আৰু এটা অহা নাই, আহিছিলে সি কোনোবাফালে গ'ল। এইবিলাকেই ল'ৰা তাৰমানে ইয়াতে কাম কৰা মন্দিৰৰ, সিহঁতকে লগাই লৈ পেলাই ষ্টেপখিনি বনাই পেলালে। টাইলছটো পিছত সিদিনাখন চৰকাৰ ঘৰৰ পৰা পইচা কেইটামান আহিছে বুলি কৈছে। যিবিলাক মানুহক দেখাই নাইকিয়া চৰকাৰ ঘৰৰ পৰা পইচা কেইটামান আহিছে বুলি কওঁতে সিহঁত মানুহবিলাকক মই এতিয়া দেখিবলৈ পাইছোঁ। একেৰাহে 3 মাহ 3 বছৰ বহিছোঁ, মুখে দেখা নাই, কিন্তু এতিয়া দেখিছোঁ। আৰু আপোনালোকৰ ইয়াত এনেকুৱা দিন বা এনেকুৱা বাৰ আছে নেকি য'ত নাম কীৰ্তন হয় বা এনেই গধূলা হয় সদায়? আপোনালোকৰ মূল কোনোবা পূজাৰী আছে নেকি? হয়, আছে। আমি 3জনেই আছোঁ সদায়, এনি টাইম। আপুনি ক'ব পাৰিব নেকি যে আপোনাৰ ইয়াত থাকি আপোনাৰ মনটো কেনেকুৱা এটা মানে
অনুভৱ হয় বা আপুনি কেতিয়াবা এনেকৈ সপোনত যেনেকৈ এজন ব্যক্তিয়ে কৈছে যে আপুনি ইয়াত সপোনত আমাক দেখুৱাইছে ভালেই লাগে এতিয়া বছৰটো হৈছেহে এই আমাৰ বছৰটো পৰিছে এই বছৰটো হয় এই বছৰ দিনতে আমি বহুত বস্তু পালোঁ কৰিছোঁ আনালে একো নাছিলে গতিকে টিং আন্ধাৰে ঠাণ্ডাৰে আছিলে দিনটো হৈছে কিন্তু দিনটো ইয়াত তেনেকৈ নাছিলে কৰিব নোৱাৰিছিলোঁ এই বছৰটোৰ ভিতৰত বহুত কোচ হৈছে মন্দিৰৰ বস্তু বেছি আগবাঢ়িছে নকৰাকৈ কৰ্মখিনি মন্দিৰৰ বিশেষকৈ আমি একদম জেগা লাগি থকা চবেই দেখা দিছে যেতিয়া যিটুকুৰা জেগাত মই মানুহটো যেনেকৈ বহি আছোঁ মনৰ ভাৱনা যিটো মানুহ মই এনেকৈ বহি আছোঁ সিটো জেগাত মই এনেকৈ বহিব নোৱাৰোঁ সেই জেগাডোখৰত এনেকৈ বহিব লাগিব এনেকৈ কৰি চাকি জ্বলাব লাগিব চাকিটো জ্বলাবলৈ যাওঁতেও জীয়াচলি কাঠিটো মাৰি পেলাই পোহৰ কৰি ল'ব লাগিব তবেহে কলিতাল দেখা যাব নহ'লে দেখা যাব নাযাব এনেকুৱা অন্ধকাৰ সেই জেগাটোৰ ভিতৰত আমিতো ইবেলা শিল ঠেলা ঠেলি কৰিব নোৱাৰোঁ এতিয়া সেইটো জেগাডোখৰত মানুহ থিয় হৈ খোজকাঢ়ি যাব পৰা হৈ গ'ল যিটুকুৰ জেগা আমাৰ ৰাইজে নিজে কৰি লৈছে নে নাই আমি একো কৰা নাই এইটো আমি একো কৰা নাই আমি এই বনাইছোঁহে মাত্ৰ আমি তাত এইবিলাক বস্তু একো কৰা নাই আমি এইকেইটাহে বনাইছোঁ চিৰিটো বনাইছোঁ আৰু এই ভিতৰত যে ৰাস্তাখন যে সোমাবলৈ যিটুকুৰ জেগা সেইখন জেগাহে আমি বনাইছোঁ তাৰমানে ওলোৱা সময় কৰিবলৈ বৰ দিগদাৰী এনে যিজন আপুনি ক'লে যে গৰখীয়া এজনে দেখা পাইছিলে পোনপ্ৰথমে তেওঁৰ নামটো আপোনালোকৰ মনত আছে নেকি হয় আছে মৰিল মানুহজন নামটো জানিব নেকি কোনোবাই তেওঁৰ নামটো জানিব ৰাতুল কৰ্মকাৰ আছে মানুহজন মৰি গ'ল কিন্তু কেতিয়াবাই মৰিল আৰু তেওঁৰ বা তেওঁৰ পুত্ৰ বা তেওঁ জড়িত আছে নে নাই জড়িত আছে বা তেওঁলোকে এনেকুৱা মনোভাৱ দেখুৱাই নেকি যে বস্তুটো মোৰ আৰু ককা বা মোৰ দেউতা এনেকে আপোনালোকে এনেকুৱা বিচাৰে বৰ্তমান যে চৰকাৰে আপোনালোকক সহায় কৰক আৰু বিদেশী পৰ্যটকসকলো ইয়ালৈ আহক যে এইটো কোনো কৃত্ৰিমভাৱে নহয় এইটো প্ৰকৃতিয়ে সৃষ্টি কৰি দিছে লগত ভগৱানৰ লীলা আছে বুলি ক'ব পাৰি তেওঁলোকে এইটো যিটো আপোনালোকৰ আগত বা আমাৰ ৰাইজৰ আগত যিটো স্থাপন কৰিছে মন্দিৰ বা বিদেশী পৰ্যটক আপোনালোকে বিচাৰে গতিকে আপোনালোকে চৰকাৰক কি বুলি আপোনালোকে মানে সেইটো অনুৰোধ কৰিব বিচাৰে চৰকাৰক এতিয়া আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ অনুৰোধ যিটো আছিলে একদম আগতীয়া প্ৰথম কৰিবলগীয়া সেইটো কামটো আমি কৰালোৱেই আমাৰ চৰকাৰৰ ওচৰত প্ৰথম আছিলে আমি ভয় খাইছিলোঁ বহুত টকা লোকে হিচাপ দিছে আমি কৰোৱাই নাই এইবিলাক আমি কৰাই নাই কেনেকুৱা জানিম কিমান টকা লাগিব আহি কৈ দিলে 3 লাখ টকা লাগিব বুলি কোৱাটো আমাৰ মনটো বেয়া হৈ গ'ল নহয় 3 টকা এটা হাতত নাই 3 লাখ টকা কাম কৰিম কেনেকুৱা হয় এইখিনিতে মই ক'ব বিচাৰোঁ ৰাইজে নখ জোকাইলে নৈ বুলি এষাৰ কথা আছে তাৰে আজি ইয়াতে সম্পূৰ্ণৰূপে আপোনালোকে দেখা পাব মই ভিডিঅ'ত দেখুৱাম অলপ দেৰিকৈ যে যিটো কাম 3 লাখ টকাৰ নহ'লে কৰিব নোৱাৰি যিটো ষ্টেপ ওপৰলৈ উঠি অহাৰ বাবে খটখটি যিখিনি বনাবৰ বাবে 3 লাখ টকা নহ'লে নহয় সেইখিনি কাম মাত্ৰ 400 টকা হাতত লৈ পেলাই তেওঁলোকে আৰম্ভ কৰিছিল আৰু সহায় কৰিছে বহু সংখ্যক পৰ্যটকে আহি সহায় কৰিছে বিদেশী নহ'লেও স্বদেশী পৰ্যটকে আহিছিলে ওচৰে পাজৰে ৰাইজেও সহায় কৰিছে আৰু এইখিনিতে কৈ থওঁ ইয়াত পানী খোৱাৰ কোনো ব্যৱস্থা নাছিলে পানী খোৱাৰ ব্যৱস্থা নাছিলে লোকৰ মাজৰে আমাৰ যিজন ব্যক্তিয়ে কৈ আছে তেওঁলোকৰ সপোনত ৰাতি দেখুৱাইছিলে যে পানীৰ ব্যৱস্থাটো পাহাৰৰ ওপৰত আছে তোমালোকে তাৰ পৰা আনি পেলাই সুব্যৱস্থাটো কৰি লোৱা আমাক তেনে জনাবলৈ দিলে আৰু এইখিনিতে এটা কথা কৈ থওঁ বহুসংখ্যক ইয়াতে মানুহ আহে বহুসংখ্যক মানুহে ভিতৰ চোৱাৰ উৎপত্তি ক'ৰ পৰা হৈছিলে পৰ্বতটোৰ ভিতৰত যে বা পাহাৰটোৰ ভিতৰত যে এনেকুৱা এখন শিৱস্থান আছে বহু মানুহে খুব কম সময়তে মানে বুজি পাইছে আৰু তাত আহিব নোৱাৰা এটা পৰিৱেশ আছিল বাঘ লগতে হাতীও আহিছিল বুলি কয় তেওঁলোকৰ নিজৰ জেগা আছিল এতিয়া বৰ্তমান মানুহ অহাৰ লগে লগে তেওঁলোকক অকণ আঁতৰিবলৈ বাধ্য বুলি ক'ব পাৰি তেওঁলোকক অকণ সাহস দিছে মানুহখিনিক যাতে যিটো ভগৱানক লৈ আধ্যাত্মিকতা যিটো আছে পৃথিৱীত ভগৱান নহ'লে নহয় আচলতে চাইন্সেও ভগৱান মানে আৰু আচলতে ভোলে বাবা বুলিও কয় শিৱ বাবা বুলিও কয় নীলকণ্ঠ বুলিও কয় বহুকেইটা নাম আছে তেওঁ হৈছে সমাজৰ সৃষ্টিকৰ্তা সমাজৰ সৃষ্টিকৰ্তা বুলি কয় তেওঁ হয় কি বুলি ক'লে অনন্ত বাবা হয় অনন্ত বাবা বুলিও ইয়াতে প্ৰসিদ্ধ তেওঁ ইয়াতে যিখিনিত তেওঁ শান্তি প্ৰতিস্থাপন কৰি তেওঁ নিজে ইয়াতে উপস্থিত হৈ আছে
সেইখিনিত জীৱ জন্তুও আহি পেলাই ৰাইজক অশান্তি নকৰে, তেনেকুৱা এটাও পৰিলক্ষিত হয়। এতিয়া আমি যাব বিচাৰিম মন্দিৰ ভাগৰ ভিতৰ অংশলৈ, য'ত পূজা অৰ্চনা হয়। পৰ্যটকসকল আহে, ভক্তপ্ৰাণ ৰাইজসকল আহি পেলাই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে যিটো চাকি গছ জ্বলায়, তাতে পূজা কৰি আমি তালৈ এপাক যাম। তাৰ আগতে আৰু কেইটামান কথা জানিবলৈ আছে, মই আপোনাৰ পৰা জানিব বিচাৰোঁ। এনেকুৱা আপোনালোকৰ অভিজ্ঞতা হৈছে নেকি যে কোনোবাই ইয়াত অৱমাননা কৰি থৈ গৈছে বা 2-3 বছৰ অনুশোচনা কৰি আহি ইয়াত আকৌ তেওঁলোকে আঁঠু লৈছে, তেনেকুৱা পৰিলক্ষিত হৈছে নেকি আপোনালোকৰ? সেইটো পৰিলক্ষিত বৰ্তমান এতিয়া হোৱা নাই। সকলোৱে নিজৰ ইয়াত সকলোৱে কেৱল মাত্ৰ ঈশ্বৰক ভকতি কৰিছে, ইয়াতে কোনো লোকে বিৰোধী কৰা নাই আৰু কোনোবাই ঈশ্বৰৰ বিৰোধিতা গোৱাও নাই। সকলোৱে আহি সৎ আলোচনাই কৰে আৰু সৎভাগে তেওঁবিলাকে কৰ্ম কৰিছে, তেওঁবিলাকে প্ৰত্যেকে ফল পায়, সেই কথাষাৰ কিন্তু আমাক আহি কৈছে, আমি দেখিবলৈ পাইছোঁ। কাৰণ যিহেতুকে এজনী দুজনী মানুহ নহয়, কমচে 20-22জনী মাইকী মানুহ, 20-22যোৰ পাৰ আছিলে ইয়াত। হয়, 20-22যোৰ পাৰ আছিলে ইয়াত। পাৰবিলাক সেইটো বেমাৰ এটা হৈ মৰি পেলাই ঢুকাইছে বুলিহে, সেই 20-22জনী মাইকী মানুহৰ দিয়া পাৰ। প্ৰতিজনীজনী এটা এটা কেঁচুৱা লৈ আহিছে, কাৰোবাৰ ল'ৰা কাৰোবাৰ ছোৱালী। সেইটো কিন্তু সিহঁতক গুৰুজনাই মৰম কৰিছে। আমাৰো মন্দিৰ ভাগৰ খোজ নামতা হৈছে প্ৰভুৰ দয়াই। বাছ কৰা, আপুনি মোবাইলে কৰিব লাগিব এইখিনি, কেমেৰা নাহিব, আন্ধাৰ হৈ যাব। পোহৰ ন? এইবিলাকতো এনেকেই আছে, আমিতো এইবিলাক একো কৰা নাই নহয়। এইটো অন্ধকাৰ আছিলে, একো নেদেখা। আজি 1 মাহ হৈছে বুলি ক'ব পাৰি আৰু এই পোহৰটো হৈ গ'ল আজি 1 মাহৰ ভিতৰত। এইটো পোহৰ, এইটো নতুনকৈ হোৱা, কিন্তু আগতে ইয়াত আন্ধাৰ আছিলে, চুকে কাৰণে একো বস্তু নেদেখে। এয়াই আমাৰ গোসাঁই। গোসাঁই হ'ল এয়া, এই সন্মুখত আছে। এইটো গোসাঁই, এইটো আমাৰ গণেশ বাবা। এই আগলে নিব। হয়, বৰ্তমান মই উপস্থিত আছোঁ গোসা মন্দিৰৰ মূল অৱস্থানত। ইয়াতে ৰাইজে কোৱাৰ মতে 1 মাহৰ ভিতৰত, এই বছৰৰ 1 মাহৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে পোহৰ, যিহেতু পোহৰ নাছিলে, আন্ধাৰ অৱস্থাত আছিলে, ভগৱানৰ কৃপাত পোহৰৰ ব্যৱস্থাটো প্ৰকৃতিয়ে কৰি দিছে। সূৰ্য দেৱতাৰ পোহৰটো তেওঁলোকৰ মন্দিৰ ভাগত পোৱাকৈ তেওঁলোকে সুবিধা কৰি দিছে। তেওঁলোকৰ মনৰ যি অনুভৱ, যি মহান অনুভৱ, তেওঁলোকে এতিয়াই নহয়, তেওঁলোকে কোৱাৰ দৰে 30 বছৰ 40 বছৰ আগৰ পৰাই তেওঁলোকে পূজা কৰি আহি আছে। ইয়াতে যিমান দিন পাৰ হৈ গৈছে তিমানেই পৰ্যটক তথা আপোনাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়। শিৱৰাত্ৰি বুলি নহয়, এওঁলোকে সোমবাৰ বা প্ৰত্যেকটো বাৰতে তেওঁলোকে আহে। বিশেষকৈ সোমবাৰ তেওঁলোকে পূজা কৰিবলৈ আহে। ইয়াতে পূজা অৰ্চনা কৰি তেওঁলোকৰ মনৰ কামনাবিলাক পূৰণ কৰিবলৈ আহে, মনৰ যিবিলাক ভাৱ সেইবিলাক প্ৰকাশ কৰে। আপুনি এইফালে মোৰ ফালে চাই মন্দিৰটোৰ বিষয়ে এইটো ন? এইবিলাক ভাল, খুব লাগছে, ভাল লাগছে, খুব নহয়, খুব মানে এইবিলাক যিজনে বুজি পোৱা মানুহ হ'ব লাগিব, তবেহে ইয়াক জানিব যে এইবিলাক কি বস্তু, কেনেকৈ হোৱা শিল, কি কৰিছে, সেইজনৰ পৰা বুজা যাব। আমি জীয়া শিল হ'ব চাগে, তেনেকুৱা হ'ব। জীয়াও বুলি আমি এতিয়া নকওঁ, মৰাও বুলি নকওঁ। পোহৰটো কেনেকৈ হৈছে, কেনেকৈ শিল আঁতৰাইছে। আমি যে পাকাটো বনাইছোঁ, এইটোতো ফাক হ'ব লাগিছিলে। এতিয়া আমি বনাইছোঁ, এইবিলাক যদি কিবা খহা খহি হয়, কিবা এটা হয়, তে এইবিলাকতো আমাৰ ফাক হ'ব লাগিছিলে। কিন্তু এইবিলাকতো এতিয়া একো হোৱা নাই। ইয়াতো আমি বনোৱা, এয়া এই যিবিলাক পকাকেইটা বনাইছোঁ, তেতিয়াতো শিলটো কোনোফালেদি ফাক হোৱা নাই, কোনোফালে একো জুলুম হোৱা নাই। এইটো প্ৰভুৰ মহিমা আৰু। এতিয়া আমি আৰু জীয়া বুলিয়েই ভাবিছোঁ, কিন্তু শিলকনো কি জীয়া আৰু মৰা কওঁ, আমিতো আৰু সেইটো কথাৰ উত্তৰ নাপাওঁ বেছি। তথাপিতো ভাবিছোঁ, কিন্তু এইটোতো আমি একো কৰিব নোৱাৰোঁ। এইবিলাকনো কি কৰিব পাৰিম বাৰু? আমাৰ বল আছে জানো এইবিলাক কিবা কৰিবলৈ? গতিকে এইটো আমাক ঈশ্বৰে দিছে। এই পোহৰটো যে সুন্দৰমতে এতিয়া আমি কলৈকে দেখিছোঁ। আগতে ভয় লাগে, আমি ভয় নকৰোঁ বুলি এই চুক কাণবিলাকত হাত দিব পাৰোঁ। ইয়াত মানুহ ভয়ত নোসোমায়, সৌখিনি বাই হাতযোৰ কৰি যাই গৈছে।
আমি ইয়াত আহি বহি থাকিলেহে কোনোবাই আহি এইখিনি পায়, নহ'লে মানুহ নাহে ইয়ালৈ, ভয় কৰে, অন্ধকাৰ একো নেদেখে। এতিয়া এয়া ঈশ্বৰে মৰম কৰিছে আমাক, ৰাস্তাটো বহল হৈছে আৰু আমি আহিও এতিয়া সুখ পাইছোঁ। ইয়াত মানুহটো যিটো জেগাত বহিবলৈ নাতে সেইটো জেগাত এতিয়া খোজকাঢ়ি ফুৰিব পাৰিছোঁ। সেইখিনি আমাৰ মন্দিৰৰ পানী এয়া পৰি আছে, পানী পৰি আছে, পানী পৰি আছে আৰু সিফালেও পানী সেয়া ওলাই আছে, পানী পৰি যায় বৰষুণ বতৰত। ইয়াত মুঠতে পানী এই বহি থাকিলে ছাতি এটা মকলাই লৈহে বহি থাকিব পৰা যাব, নহ'লে পানী পৰি যায়। ক'ৰ পৰা কেনি পানী আহে তাত আমি একো ক'ব নোৱাৰোঁ। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গুফা মন্দিৰৰ মেইন কাৰ্যসূচী য'ত আমাৰ পূজা অৰ্চনা হয়, সেই মন্দিৰৰ ভিতৰত আছোঁ। বাপ দুজন আছে মোৰ লগতে, যিজন বাপে এনি টাইম এইটো প্ৰত্যেকটো সময়তে প্ৰত্যেকটো মুহূৰ্ততে চাফ চিকুণতাকে ধৰি আমি দেখিবলৈ পাইছোঁ বহুত ধুনীয়াকৈ বহুত চাফা কৰি ৰাখিছে মন্দিৰভাগ। যিহেতু সৌ 3 4 দিন আগলৈকে ইয়াতে বহুসংখ্যক মানুহ সমাগম ঘটিছিলে, বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছিলে, যদিও এওঁলোকৰ নিজৰ কষ্টৰ বলত মন্দিৰভাগ চাফা কৰি ৰাখিছে। যদিও এটা পাহাৰৰ ভিতৰত হয়, পাহাৰৰ দাঁতিৰ অলপ ভিতৰৰ ফালে সেই মন্দিৰভাগ আছে। তেওঁলোকে পৰ্যটক আহিবৰ বাবে যি নিজস্বভাৱে যিটো কাৰ্যসূচী হাতত লৈছিলে ষ্টেপকেইটা বনোৱাৰ, তাৰ ভিতৰতে আমি ভিতৰত সোমাই এটা দেখা পালোঁ, ভাল লাগিল। মন্দিৰভাগ চাফা কৰি ৰখাৰ এটা প্ৰত্যেক দিনে তেওঁলোকে মন্দিৰভাগ চাফা কৰি ৰাখে, ক'তো এটা জাবৰ জোঁথৰ পৰি থকা দেখা পোৱা নগ'ল, যাতে মন্দিৰভাগলৈ সোমাই অহাৰ লগে লগে পৰ্যটক তথা ভক্তপ্ৰাণ ৰাইজৰ মনটো ভাল লাগি যায়। সেই তেওঁলোকে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। বাপে কিবা এভাগ ক'ব নেকি? কি ক'ব, আমিতো এয়া ভাল আৰু লাগিছে, ভালে লাগিছে। ইয়াত আপুনি চাফা চতুৰ কৰি একদম পৰিষ্কাৰ ৰাখিলেহে ভাল লাগিব। তেতিয়াহ'লে এইবাৰ দেখা দিছে আমাক এনেকৈ, নহ'লে আগতে দৈৱবাবাই কোৱা নিচিনা কোনো সোমাব নোৱাৰে। এতিয়া মানুহ সোমাবৰ কাৰণে এতিয়া নিৰ্ভয় সোমাব পাৰে, নিৰ্ভয় সোমাব পাৰে। সেইটো আৰু ভাল চলি আছে এতিয়া, ভাল বৰ্তমান চবেই ভাল পাই আছে, যিটো বিচাৰে সেইটোৱে পায় তাহাঁতে। আমাক আহি পেলাই কয় যে এনেকৈ তেনেকৈ কথা আমি পাইছোঁ। সৎ মনেৰে হয়, বাবাই কৈছে সৎ মনেৰে যদি ইয়াতে শ্ৰদ্ধা ভকতি কৰি যদি তেওঁলোকে মনৰ পৰা কিবা বিচাৰে সেইটো ছাকচেছ হয়, সফলতা হয়, তেওঁলোকে ক'বলৈ জানিবলৈ দিছে। খুব ভাল কথা, খুব সুন্দৰ কথা। ভগৱান পৃথিৱীত আছে, ইয়াৰে জীৱিত প্ৰমাণ বুলি ক'ব পাৰি। যিসকল লোকে ছায়েন্সক বেছি গুৰুত্ব দিয়ে তেওঁলোককো মই জনাব বিচাৰোঁ যে ভগৱান নহ'লে কোনো বস্তুৰ সৃষ্টি নহয়, আৰু ভগৱান থকাৰ বাবে আজি এই সৰু পথটো, যিটো পথ কথা ক'লে মন্দিৰভাগলৈ সোমাই অহা পথটো সৰু আছিলে, নিচেই সৰু আছিলে, এজন মানুহ সোমালে 2জন মানুহ সোমাব নোৱাৰে, কিন্তু বৰ্তমান বহল নিজে নিজে বহল হৈছে বুলি কৈছে। আৰু নিজে নিজে বহল হৈছে। প্ৰকৃতিৰ ছবি সকলোৱে যেনে জীৱিত শিলো থাকে, জীয়া শিল বুলিও কোৱা যায়, যথেষ্ট সম্ভৱ এইখিনি জীয়া শিলেই হ'ব। এইখিনি জীয়া শিল কাৰণে তেওঁলোকে নিজেই নিজৰ গাটো আঁতৰাই দিছে যে ইয়াত আহিব পৰা যিকেইখন মানুহে ভাবে আহিবৰ কাৰণে তেওঁলোকে ভিতৰত সোমাবৰ কাৰণে এটা পথটো নিজে মুকলি কৰি দিছে। তুমি এই চাকি পোহৰ দিওঁ জানো? পোহৰ নালাগে, তেনেকৈ লোৱা। অলপ পোহৰটো দি দিলে ভাল হ'ব, পোহৰ দিলে ভাল হ'ব, পোহৰ দেখাব। হৈ থাকিলে এনেকৈ হাতে ছিঙি লৈ ফুৰিব। ইমান ডাঙৰ ডাঙৰ হয় বেছি। তাৰ পৰাই ছিঙি পানী লৈ আহে গছটো। এই বাম এপা কলি লাগিছে নাই, এনেই ফুলি যায়, খুব ফুলিছিল। কলি লাগি যায় কিবা খানা যাব বুজিছ, কলি নহ'লে এবাৰ তাক মুঠত পোৱা কাম নাই। অকণমান দেৰি হোৱা নাই নহয় মোৰ এখন, অকণমান এখন ঈশ্বৰে মৰম কৰিছে ভাই। আমাৰ ঈশ্বৰৰ অনুদান আছে, তোমালোকৰ আছে।